আজি মোৰ লগত গেষ্ট আছে আমাৰ সকলোৰে মৰমৰ দীপলিনা। হেল্ল' নমস্কাৰ। এনে পঢ়ি আহিছো আৰু ভাবিছো ইয়াতে গৈ পেলাই সময় নাপাম দেৰি হৈ যাব। সেইটোৱে শৈশৱৰ পৰাই শাস্ত্ৰীয় নৃত্য আৰু শাস্ত্ৰীয় সংগীতৰ প্ৰতি দীপলিনাৰ যথেষ্ট আগ্ৰহ আছিলে। দীপলিনা ডেকাৰ চুই দিয়ানা গীতটিও যথেষ্ট জনপ্ৰিয় হৈছিল। ইয়াৰ পিছত নোৱাৰি নোৱাৰি, উৰি উৰি যায়, কণমানি সপোন, গাভৰু বিহু, ভবাই নাছিলোঁ, দলিচা আদি বহুতো জনপ্ৰিয় গীত শ্ৰোতাক উপহাৰ দিয়ে। শেহতীয়াকৈ মুক্তি পোৱা শ্ৰী ৰঘুপতি বোলছবিতো এটি সুন্দৰ গীতত কণ্ঠদান কৰিছে দীপলিনা ডেকাই। হেল্ল' নমস্কাৰ। আপোনালোকে স্বৰ্গম চাই আছেনে? সন্ধিয়া 5 বজাত মিছন চাইনাৰ উপৰিও খোজৰ শব্দ আৰু উইনচাইম নামৰ দুখন চুটি ছবিতো দীপলিনা ডেকাই সুন্দৰ অভিনয় কৰিছে। শেহতীয়াকৈ দীপলিনা ডেকাৰ ধিমিক ধামাক গীতটি যথেষ্ট জনপ্ৰিয় হৈছে। পাৰ্টি দিব লাগিব তেতিয়া। আমি চাৰিটাই খাম, চাহিন ভাই আমাক পাৰ্টি দিব। আমাৰ ডিৰেক্টৰ আপুনি, গতিকে আপুনিয়ে খুৱাব লাগিব মেইন। ডিৰেক্টৰ কোনে ভাই? ডিৰেক্টৰ আনঅফিচিয়েল আৰু কিন্তু দেই। সাইলেন্ট অনুষ্ঠানৰ মাজতে ধিমিক ধামাক গীতৰ ষ্টেপসমূহ সুন্দৰকৈ দীপলিনাই মোক শিকাই দিলে। যদিও মই ভালদৰে নাচিব নাজানো, অকণমান চেষ্টা কৰিলোঁ।